25 মে বিজেপি কিয় কঁপিছে? নমস্কাৰ দোস্ত, আজি এই ভিডিঅ'টোত ক'ম 25 মে দিনটো বিজেপি চৰকাৰৰ বাবে এটি ভয়ানক দিন হৈ পৰিছিল। এই দিনটোত গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি কৰা হয় আৰু তাৰ পিছত অসম ৰাজনীতিত দেখা গৈছে প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ তেওঁ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, বৰ্তমান লোকসভাৰ সাংসদ হৈ আছে বৰপেটাৰ। দিল্লী বিশ্ববিদ্যালয় আৰু নিউয়ৰ্ক ইউনিভাৰ্চিটিৰ পৰা উচ্চ শিক্ষা লাভ কৰিছে আৰু কংগ্ৰেছৰ ভিতৰত তেওঁ যুৱ মুখ হিচাপে দেখা যায়। আৰু 2025 চনৰ 25 মে তাৰিখে তেওঁ সভাপতি হিচাপে নিযুক্তি হোৱাৰ লগে লগে এক নতুন আশা জন্ম লয়। 25 মে 2025 তাৰিখে গুৱাহাটীত এক বিশাল অনুষ্ঠানত কংগ্ৰেছৰ দলৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকি গৌৰৱ গগৈ সভাপতি হিচাপে ঘোষিত কৰা হয়। এই পদক্ষেপ পৰিকল্পনা আছিল বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ সৃষ্টি কৰা। গৌৰৱ গগৈ আহি পৰাটো এই সমস্যা সকলো সমাধানৰ বিৰুদ্ধে এখন মূল চেলেঞ্জ সৃষ্টি কৰিছে। বিজেপিৰ ভিতৰত দেখিবলৈ পোৱা গৈছে আতংক। স্থানীয় নেতাসকলে বুজি পাইছে যে এই নতুন মুখেই ভোটৰ প্ৰভাৱ পেলাব পাৰে। তেওঁৰ লক্ষ্য হৈছে অসমৰ অন্যায় উন্নয়ন আৰু সামাজিক একতা প্ৰতিষ্ঠা কৰা। কিন্তু এই পথ সহজ নহয়। অসম কংগ্ৰেছ নেতাৰ বহু ভেদাভেদ আছে। তেওঁ এই সকলোবোৰ সমস্যা প্ৰথম দূৰ কৰিব লাগিব। বিজেপি শক্তিশালী মেচিন বিৰুদ্ধে ৰোধ কৰিব লাগিব। 25 মেত এই দিনটো বিজেপি চৰকাৰৰ মনত থকা দিন। এটা নতুন অধ্যায় আৰম্ভ হ'ল। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ নিজৰ অৱস্থান পুনৰ দৃঢ় কৰাটোৰ চেষ্টা কৰিছে। বিজেপিয়ে কঁপিছে নে কঁপোৱা হৈছে সেয়া সময়ে ক'ব। কিন্তু এটাই কথা নিশ্চিত, অসমৰ ৰাজনীতি এটা ওৱান ছাইড হৈ নাথাকে। এতিয়া বিচাৰ কৰাৰ সময় আহিল। ৰাইজে ৰখি আছে মাথো 2026 চনলৈ।